তো আপুনি কেতিয়াবা মাছ খাওঁতে মাছৰ কাটা বুজি পাইছেনে? যদিহে মাছৰ কাটা বুজিছে আৰু এইটো কেনেকুৱাকৈ আমি গলৰ পৰা উলিয়াম তাৰ বিষয়ে আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো বলক বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, যদিহে আপুনি কেতিয়াবা মাছ খাওঁতে আপোনাৰ গলত মাছৰ কাটা বুজি গৈছে, তেনেহ'লে আপুনি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব পাৰে, যাৰ দ্বাৰা সেই কাটা উলিওৱাত আপোনাৰ সহজ হৈ পৰে। চাওক, প্ৰথমটো উপায় হৈছে মুড়ি। যদি আমি মুড়িটো মুখত লৈ দুবাৰ বা এবাৰ চোবাৰ পিছত গিলি দিওঁ, তেনেহ'লেও কাটাডাল আপোনাৰ পেটলৈ যোৱাৰ সম্ভাৱনা সম্পূৰ্ণ থাকে। তো দ্বিতীয় উপায়টো হৈছে ৰুটি। শুকান ৰুটি আমি সৰু সৰু টুকুৰা কৰি মুখত লৈ লাহে লাহে চোবাই আধা চোবোৱা কৰি গিলিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াও আপোনাৰ মাছৰ কাটাডাল ওলোৱাত সহায় হয়। তো 3 নম্বৰ উপায়টো হৈছে আমি ভাত, সেই ভাতটো মাখা বুলি কোৱা হয়। এইটো লাৰু কৰি যেনেকুৱাকৈ লাৰু হয় তেনেকুৱাকৈ নচবোৱাকৈ আমি গিলিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াও মাছৰ কাটাডাল আপোনাৰ পেটলৈ যোৱাত সহায় হয় আৰু যোৱাৰ সম্ভাৱনা বেছি থাকে। তো তাৰপিছৰ উপায়টো হৈছে আপুনি কল খাব পাৰে। সৰু সৰু টুকুৰা কৰি কলটো নচবোৱাকৈ গিলি দিব পাৰে, যাতে কলটোত এটা হেঁচা লাগে বা কাটাডালৰ যিটো আগটো য'ত সোমাই থাকে তাৰ পৰা কাটাডাল ওলাই অহাৰ সম্ভাৱনা থাকে। তো বন্ধুসকল, কেনে লাগিল ভিডিঅ'টো চাই জনাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, তেনেহ'লে এনেকুৱা নতুন নতুন টিপছ, নতুন নতুন ধৰণৰ উপায়বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু লাইক কৰিব। আজিলৈ ইমানেই। জয় আই অসম, বন্দে মাতৰম।